Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বাইহেতৰ কঠিয়া ৰুইছে আৰু মই ৰুমগে বুলি ভাবিছো, কিন্তু আজি ঘৰত যিহেতু ৰান্ধনি মাতিছে তেহঁতক ভাত খুৱাবলৈ, সেইকাৰণে মই অলপ হেল্প কৰি দিছো। সেইকাৰণে যাবতো নোৱাৰিম চাগে, মই পাছত চাও গধূলি কি হয়, আপোনালোকক মই দেখাম আৰু এনে কি আৰু কিবা কিবি চাব। সকলোৱে ভাত বনাই আছে বাবে মোক এয়া চাহ বনাব দিছে সকলোৰে বাবে। এয়া হাঁহটো গুচাই থৈছে, পুৰিব আছে বুলি কৈছে, মই চাহ বনাই লৈছোঁ। তাৰপাছত চবেই এয়া ৰান্ধনিশালত কাম কৰি আছে আৰু মই চাহ বনাই সকলোকে দি দিওঁ। আজি নেক্সট ডে, কালি কঠীয়া তুলি হ'ল, আজি এতিয়া ৰুব। মই আজি প্ৰথমবাৰ চাম ৰুৱা, ময়ো যাব পাৰোঁ ৰুবলৈ, নেজানো যে। তোমালোকে যাবানে ৰুবলৈ? আজি পিছে বহুত গৰম দি আছিলে, ইমানে ৰ'দ দিছে নহয়, সেইবাবে সকলোৱে ক'লে কি সাঁজে অলপ খাই লওঁ নেকি। ওচৰৰ ঘৰৰ পৰা কিনি আনিলে সাঁজ, এয়া বাকী আধাখিনিতকৈ বেছি বাৰু সিহঁতক দিয়ে দিলে পথাৰত থকাখিনিক। পিছে সাঁজ খাই বৰ ভাল লাগে গৰমত, পেটো ঠাণ্ডা হয়, বহুত বেমাৰৰ কাৰণেও ভাল বুলি কয়। পিছে নিচাও ধৰে অলপ অলপ। আমাৰ পিছে নিয়মমতে কৰিব লাগে যে আহোম, সেইকাৰণে আমি সাঁজ খোৱা হয়েই এয়া জগলিখিনি। আপোনালোকে খাই পাইছেনে নাই ক'ব। এয়া আমাৰ মৃদু বাই তামোল গুচাই আছে সকলোৰে কাৰণে, আমাৰ বায়ে নন্দা হয়। এতিয়া আমি সকলোৱে সাঁজ খাম আৰু পিছে আপোনালোকে সাঁজ খাই পাইছেনে নাই কোৱা, মোক কমেণ্টত জনাব। গৰমত পিছে সাঁজ খাই বহুত ভাল লাগে, পেটটো ঠাণ্ডা হয়। কি আনিলা? দিনত আহিলা? ৰাতিপুৱা আহিব লাগিছিলে। এয়া মৃদুবাই চাবলৈ গৈছে পথাৰৰ পৰা মানুহখিনি আহিছেনে নাই ভাত খাবলৈ। এয়া এজনী এজনীকৈ আহিছে আৰু বাকীখিনি অহাই নাই, যিহেতু ৰুই আছে বোলে, অলপ পাছত আহিম বুলি কৈছে। এয়া পথাৰত দেখিছেনে, আমিও অলপ বাহিৰলৈ ওলাই আহি চালোহি যে মানুহবোৰ আহিছেনে নাই ভাত খাবলৈ, যিহেতু যা যোগাৰো কৰিব লাগিব আহিলে মানে। পিছে সেয়া আহি আছে, দেখিছেনে আপোনালোকে, সেয়া দূৰত আছে। আমি ইয়াত সকলোৱে সিহঁতৰ কাৰণে ৰখি আছোঁ, এতিয়া আহিব এতিয়া চবেই আৰু ভাত খাবলৈ। হাই কৈ দিয়া। এয়া পাকঘৰত আহি চালোহি ভাত, এয়া সকলোৰে বাবে ভাত বনাইছে সকলোৱে। মই পিছে বনোৱা নাই, অলপ হেল্পহে কৰি দিছিলোঁ। এয়া দেখিছেনে হাঁহ মাংস হয় এইখিনি, আৰু ব্ৰইলাৰো বনাইছিলে, যিহেতু চবেই হাঁহ মাংস নাখায়, আৰু গাহৰিও বনোৱা হৈছিলে। সন্ধিয়া আমি এয়া তিনিজনী খোজকাঢ়িবলৈ ওলাই গৈছোঁ আৰু হাই কৈ দিয়া। দোকানো গৈ আহোঁগৈ ভাবিছোঁ, বহুত ভিতৰত সোমাই সোমাই ইমান গৰমত ন, দিনত ক'তো ওলাব নোৱাৰি, সেইবাবে সন্ধিয়া অলপ খোজকাঢ়িব গৈছোঁ। বহুত শকতো হৈ গৈছোঁ, পোৱালীকেইজনী নাই হোৱা, অকল মই হৈছোঁ। মই আশা কৰিছোঁ আপোনালোকৰ চাগে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। তেতিয়ালৈকে আপোনালোকেও ভালদৰে থাকিব আৰু আমিও ভালকৈ থাকিম। বাই কৈ দিয়া। তেতিয়ালৈকে বাই বাই।